বৰ্তমান মই পুনৰ আহি চুকাফা উদ্যান পালোঁ। পুনৰ আজি এই চুকাফা উদ্যানলৈ আহিছোঁ। আজি পিকনিক খাবৰ কাৰণে আহিছোঁ এটা টীমৰ লগত। পাৰ্লভাইন ডিজিটেল বেংক নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে। এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গ্ৰুপৰ লগত সেই গ্ৰুপৰ মই এজন সদস্য। সেয়েহে আজি এই চুকাফা উদ্যানলৈ পিকনিক খাবৰ বাবে আহিছোঁ। আহি বৰ্তমান আমি ভিতৰ চোৱা পাইছোঁ। ভিতৰৰ যিখন গেট আছে এই গেটৰ সন্মুখত মই ৰৈ আছোঁ। মই দেখুৱাইছোঁ চুকাফা উদ্যানৰ গেট। চুকাফা উদ্যানৰ গেটৰ 2 নম্বৰ গেটৰ সন্মুখত মই আছোঁ। ইয়াতে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে পিকনিক খাবৰ বাবে। মই সেই ব্যক্তিসকলক লগ কৰাম আৰু তেওঁলোকৰ যি ইয়াত কেনেকুৱা পাইছে পৰিৱেশ এই বিষয়ে মই সুধিম। আপোনালোকক সকলোকে মই জনাম। মই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল নকাচাৰী ব্লগছৰ তৰফৰ পৰা আপোনালোকক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনবিলাক আপোনালোক সকলোৱে মংগলময় হওক, সুখ হওক তাৰে কামনা কৰি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে এই মোৰ ভিডিঅ'টো আৰম্ভণি বা শেষলৈকে চাই থাকিব। চুকাফা উদ্যানৰ এই স্থানতে চুকাফা যিজন ৰজা আছিলে তেখেতৰ ফটো ইয়াতে আঁৰি থোৱা হৈছে আৰু তেখেতৰ নামতেই এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছে। এই চুকাফা উদ্যানত মই আহিছোঁ। মই দেখুৱাই আছোঁ আপোনাৰ চুকাফা উদ্যানৰ যি পৰিৱেশ, যি নতুন বছৰত যথেষ্ট ভিৰ আছিলে। এতিয়া লাহে লাহে ভিৰবিলাক কমিছে। এতিয়া হ'লেও বিভিন্ন বিদ্যালয়ৰ পৰা বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে ইয়াত পিকনিক খাবলৈ, বনভোজ খাবলৈ আহিছে। शीशे काला ऐनक पाया काला, चंडीगढ़ तेरे करके आया नहीं तेरे दासी अंबाला। मुंडा में पंजाबी कुड़ियां कहंदी ला 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 ला, कुर्ता पजामा काला 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 काला। মাংস বনাই আছে দেখিছেনে? এয়া পাৰ্লভাইন ডিজিটেল একাউণ্ট আমাৰ এই টিমৰ দিগন্ত নায়ক ছাৰ, ৰাম ছাৰ এইবোৰ বনাই আছে।
আৰু এইজন পাৰ্লভাইনৰ এজন এক্টিভ মেম্বাৰ ইউনিচিপ কাটি এওঁ পলমকৈ আহিছে অলপমান कुर्ता पजामा काला 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 बरसात के मौसम में तन्हाई के आलम में बरसात के मौसम में तन्हाई के आलम में बरसात के मौसम में तन्हाई के आलम में मैं घर से निकल आया बोतल भी আপোনালোক লগতে আহিছে নহয় মইনি পৰা আহিছে আপোনাৰ বেলেগ টিম নেকি অঁ টিম বেলেগ না মইনি কোন জেগাৰ পৰা আহিছে আপোনালোক আমেৰিকান কলন এই মইনি পৰা আহিছে আমেৰিকান আপোনালোকে খানা বনাইছে নেকি অঁ আপোনাৰ অহা লেট হৈছে ন ঠিক আছে থেংক ইউ এয়া আমাৰ মৰিয়নিৰ পৰা আহিছে আমেৰিকান কলনীৰ পৰা ইয়াতে তেওঁলোকে আহি পাইছে এতিয়া খানা বনাব লগ পাম কেনেকুৱা লাগিছে পৰিৱেশ আপোনালোকৰ ভাল লাগিছে ন ঠিক আছে থেংক ইউ এয়া এই ভেলাগুৰিৰ পৰা আহিছে যি ভেলাগুৰি 2 নং ভেলাগুৰি বনোৱা লাইন প্ৰাথমিক বিদ্যালয় এওঁলোকে খানা বনাই আছে এয়া দেখিছে মাংস বনাই আছে আৰু এই ভাত প্ৰায় হৈছে আৰু গতিকে এওঁলোকৰ টিমটোলৈ মোৰ নকাচাৰী ব্লগছ ইউটিউব চেনেলৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দিনবিলাক আপোনালোকক সকলোৱে শুভ হওক ধন্যবাদ আপোনালোক কলীয়া পানী কোনটো কলীয়া পানী তিয়ক কলীয়া পানী অঁ তিয়ক কলীয়া পানী কোনডোখৰ পৰা আহিছে অঁ সত্ৰ ওচৰৰ পৰা ন পিকনিক খাবলৈ আহিছে গাঁৱৰে নেকি ৰাস্তা কিনাৰতে ন অঁ ঠিক আছে কেনেকুৱা লাগিছে পৰিৱেশটো ভাল লাগিছে হয় দোকান বজাৰ ইয়াত নাই বাৰু ভিতৰত আছে এইফালে আছে অলপ আগত আছে বাৰু এই খানা বনাই আছে ন কিমানজন আহিছে 40জন আহিছে ন অঁ ঠিক আছে ধন্যবাদ লগ পাম শুভেচ্ছা থাকিল তোমালোক ক'ৰ পৰা আহিছা কলীয়া পানী অঁ পিকনিক খাবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে ন থেংক ইউ অঁ তিতাবৰ কোন জেগাৰ পৰা আহিছে অঁ আপোনালোকৰ চব গাঁৱৰে নেকি গোটেইখিনি অঁ হয় হয় কেনেকুৱা লাগিছে পৰিৱেশ ভাল লাগিছে খোৱা বোৱা হৈ গ'ল ইতিমধ্যে অঁ লৈ আনিছে খাব চাব আৰু ঠিক আছে ধন্যবাদ থাকিল মোৰ নাম সূৰ্য দাস এইটো আপোনাৰ এই চেনেল এটা আছে ইউটিউব চেনেল নকাচাৰী ব্লগছ আপোনাৰ ৰপুৰীত মানুহ বহিছে নাই দাদা আহিছে ন অঁ হয় এতিয়া অলপ চিষ্টেমটো বেলেগ কৰিলে হয় দীঘল কৰা হ'ল ন কিমানকৈ লয় ইয়াত বহিলে ন অঁ সম্পূৰ্ণ সুৰক্ষা আছে ভাল ব্যৱস্থা আছে ধন্যবাদ এয়া ৰপুৱে ব্যৱস্থা আছে নকাচাৰী মৰঙীয়াল চুকাফা উদ্যানত ইয়াতে ৰপুৱে মানে আপুনি এইফালৰ পৰা এই ৰছী লগাই দিব আপোনাৰ বেল্ট আছে বেল্টত লগাই দিলে সিটোৰ পৰাই পাৰ হৈ যাব পাৰিব ক'ৰ পৰা আহিছে কলীয়া পানী কিয় কলীয়া পানী কি নাম তোমাৰ পাৰবিন বেগম ৰপুৱেত বহিবা এতিয়া ন আগতে বহিছা নি নাই এনেকুৱাত আজি প্ৰথম বহিছা ৰপুৱেত গৈ আছে তিয়কৰ কলীয়া পানী ছোৱালী পাৰবিন বেগম এই আৰম্ভ হ'ল এই গৈ আছে দেখিছেনে একদম সুন্দৰ বহুত আনন্দ পাইছে সুন্দৰ সিটো এইয়া দেখিলে সিটোৰ পৰা পাই গ'ল
ক'ৰ পৰা আহিছে আপোনালোক? আমি দিনৰ মিলাবী বগন মেঘালয়ন প্ৰাথমিক হয় হয় এই আপোনাৰ বিদ্যালয়ৰ পৰা আহিছে? হয় হয় অঁ কিমান ল'ৰা ছোৱালী আহিছে? আমাৰ প্ৰায় এতিয়া ডাঙৰ হৈ লগ লাগি আমি 48 জন আহিছোঁ 48 ন? আগতে আহিছে নি ইয়াত? আগতে আমি নহয় আজি অঁ ভাল লাগিছে ইয়াৰ পৰিৱেশটো কৰিব ভাল লাগিছে ন? অঁ আজি মানে পিকনিক খাম বুলি আহিছে আৰু? পিকনিক খাম বুলি মানে আচলতে আমি ষ্টুডেণ্টখিনি লৈ শিক্ষামূলক ভ্ৰমণ বুলিয়ে আহিছোঁ আৰু হয় 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 লগতে পিকনিক খোৱা হৈছে হয় হয় ঠিক আছে থেংক ইউ এয়া দীপক ছাৰ দীপক সতনামী আৰু লগত তেওঁলোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লৈ আহিছে দেখিছে আমাৰ নকছাৰীৰ এখন বিদ্যালয় 2 নং ভেলাগুৰি বাগান বনোৱা লাইন প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আহিছে এটা শিক্ষামূলক ভ্ৰমণেই আৰু গতিকে তেওঁলোকৰ ল'ৰা ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আহিছে ইয়াতে পিকনিক খাবৰ বাবে বনভোজ খাবৰ বাবে আহিছে বনাই আছে তেওঁলোকে গতিকে ইয়াতে শিক্ষক শিক্ষয়িত্ৰীসকল আছে আৰু সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে মই এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা এটা গীত এটা কবিতা মই আপোনালোকক শুনোৱাবলৈ গৈ আছোঁ সুন্দৰ সুন্দৰ কবিতা গাই বুলি কৈছে আৰু সুন্দৰ সুন্দৰ গান গায় গতিকে ভেলাগুৰি বাগান বনোৱা লাইন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মই এটা আপোনালোক গীত শুনাই আছোঁ ধন্যবাদ অঁ ঢোল নাই নেকি ঢোল এই ঢোল লাগিছিলে ন এটা আপোনালোক কোন বিদ্যালয়ৰ পৰা আহিছে? আমি হাতীজুৰি শহীদ ইন্দ্ৰতাঁতী মধ্য ইংৰাজী বিদ্যালয়। হয় হয় এই শিক্ষামূলক ভ্ৰমণ কিমান আহিছে আপোনালোক? ষ্টুডেণ্ট আমাৰ আহিছে গোটেইখিনি টোটেল 35। গাৰ্জেন আহিছে নেকি? মই শিক্ষক হৈ আৰু আমাৰ শিক্ষয়িত্ৰী হৈ আছে। হয় হয় আপোনাৰ নাম? মোৰ নাম শ্ৰী বিশ্বজ্যোতি। ঠিক আছে ধন্যবাদ থাকিল। মোৰ ইউটিউব চেনেল নকছাৰী ব্লগছৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
शीशे काला एनक पाया काला चंडीगढ़ तेरे करके आया नहीं तेरे सी अंबाला मुंडा में पंजाबी कुड़ियां कहंदी ला 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 कुर्ता पजामा काला 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 काले शीशे काला एनक पाया काला चंडीगढ़ तेरे करके आया नहीं तेरे सी अंबाला मुंडा में पंजाबी कुड़ियां कहंदी ला 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 कुर्ता पजामा काला 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 কি নাম কোন স্কুলৰ পৰা আহিছা তোমালোক হাতীজুৰি বুলি কওঁ হাতীজুৰি পিকনিক খাবলৈ আহিছা বুলি কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছে বুলি কওঁ ঠিক আছে চুকাফা উদ্যানৰ এজন এই গোটৰ সদস্য আছে প্ৰাঞ্জল বৰা মই তেখেতক মোৰ ইউটিউব চেনেল নকাচাৰী ব্লগ শ্বটৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই তেওঁৰ পৰা আজি জানিম আমি ইতিমধ্যে ইয়াত আহি যি বনভোজ খালোঁ প্ৰায় জানুৱাৰী মাহটো প্ৰায় আধাখিনি গৈছেগৈ কেনেধৰণে মানে আয়োজন হ'ল ইয়াত বনভোজত কেনেধৰণে তেওঁলোকে নিয়ম নীতি মানিছে আৰু চৰকাৰৰ কিছুমান মাজতে আমি নীতি নিয়ম শুনিলোঁ সেই বিষয়ে মই তেওঁৰ মুখৰ পৰা আপোনালোকক শুনাবলৈ গৈ আছোঁ মোৰ নাম শ্ৰী প্ৰাঞ্জল বৰা হয় হয় আপুনি মই বৰ্তমান চুকাফা এই উদ্যানৰ পৰিচালনা সমিতিৰ মই এজন উপদেষ্টা হয় কথা হ'ল বনভোজস্থলী বা পিকনিক স্পটত যিবিলাক চৰকাৰে যি নিয়ম নীতি মানি ল'ব লাগে তাৰ যি
দফা কিছুমান দিছিলে সেই দফাখিনি আমি সম্পূৰ্ণৰূপে আমি মানি চলিছোঁ আৰু লগতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই অনুষ্ঠানটো একচুৱেলি বেচৰকাৰী নহয়, আমি চৰকাৰী পক্ষতে আছোঁ। আমি 15 নং মধ্য নকচাৰী গাঁও পঞ্চায়তৰ আণ্ডাৰতে আছোঁ, গতিকে এইটো আমাৰ চৰকাৰীকৰণ নহয়। আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ দুৰ্বলতা বাঢ়ি গৈছে আৰু গত আমি ডিচেম্বৰৰ শেষত আমাৰ যোৰহাট জিলাৰ DC মহোদয়, মাননীয় DC মহোদয়ৰ সুকুমাৰ বৰ্মনৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ছেক্ৰেটেৰীলৈ আমাৰ এখন আমাৰ ইয়াৰ আমি যি প্ৰতিষ্ঠা কালৰ পৰা যিখিনি আমি ইয়াত আমি কাম কৰি আছিলোঁ সেই গোটেইখিনি সমল আমি তেওঁলোকক আমি DC মহোদয়ক দিছোঁ আৰু DC মহোদয় ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ হস্তান্তৰ কৰিছে আৰু তাৰ 2 কপি আমাৰ হাতত ইতিমধ্যে DC মহোদয়ৰ যোগেদি আমি পাইছোঁ। আপোনালোকে এই উদ্যান ভাগলৈ চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য আগবঢ়াইছে নেকি? বৰ্তমান আমি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো অনুদান পোৱা নাই, যদিও হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যেতিয়া বিত্তমন্ত্ৰী আছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তেতিয়া অসমৰ এটা তেওঁলোকে আঁচনি ধৰিছিলে যে পৰ্যটন উদ্যোগৰ ফালৰ পৰা যিটো আমাৰ লগতে গিবন, হুলুঙা পাৰ আৰু এই নকচাৰী চুকাফা উদ্যানত তাত সন্নিৱিষ্ট হৈছিলে। ভাল খবৰ, ঠিক আছে, ধন্যবাদ থাকিল। ইতিমধ্যে আমি চুকাফা পাৰ্কলৈ যি পিকনিক খাবলৈ আজি আহিছিলোঁ, আমি ভিতৰ চৰৰ পৰা ওলাই আহি সন্মুখভাগ পাইছোঁ, গেটৰ সন্মুখ। আমি এই চুকাফা পাৰ্কৰ ভিতৰ চৰাত যি আমি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী লগ পালোঁ, বিভিন্ন জেগাৰ ঠাইৰ পৰা অহা বনভোজ খাবলৈ অহা ব্যক্তিসকল লগ পালোঁ আৰু মই সকলোকে এই ইউটিউব চেনেল, যি মোৰ ইউটিউব চেনেল নকচাৰী ব্লগছৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাক আপোনালোকৰ শুভ হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। এই চুকাফা উদ্যানখন চৰকাৰে এটা আঁচনিত অন্তৰ্ভুক্ত কৰিলে, মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনি, কিন্তু দুৰ্ভাগ্যবশত ইয়াৰে অন্য অনুষ্ঠানবিলাকত পোৱা দেখা গ'ল, কিন্তু এই চুকাফা উদ্যানৰ নামত যি অসম দৰ্শন আঁচনি অন্তৰ্ভুক্ত কৰিছিলে এতিয়ালৈকে কাৰ্যকৰী হোৱা দেখা নাই। গতিকে তেওঁলোকৰ কৰ্মকৰ্তাসকলে এই বিষয়ে অৱগত কৰিছে আৰু মোৰ ইউটিউব চেনেলৰ যোগেদিয়েই তেওঁলোকে মোক অৱগত কৰিছে আৰু মই ইউটিউব চেনেলৰ যোগেদি আপোনালোকক সকলোলৈ এই বিষয়টো অৱগত কৰিছোঁ আৰু আমি ভাবিছোঁ পৰৱৰ্তী সময়ত চৰকাৰে এই আঁচনি, এই অনুষ্ঠানটোৰ বাবে আগবঢ়াব, কিয়নো এই অনুষ্ঠানটো সুন্দৰকৈ আগবাঢ়িছে আৰু ইয়াত বহুত নিবনুৱা যুৱক নিয়োগ হৈ আছে আৰু তেওঁলোকে পৰিয়াল চলাই আছে। গতিকে এই অনুষ্ঠানটি তেওঁলোকে নিজেই কষ্টৰে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে কষ্ট কৰি এটা সুন্দৰকৈ এটা গঢ় দিছে, এটা বনভোজস্থলী এটা গঢ় দিছে আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বনভোজ খাবলৈ মানুহ আহিছে। সেয়েহে মই ইয়াৰ পৰাই বিশিষ্ট ব্যক্তি তথা মই চৰকাৰৰ বিষয়ববীয়াসকলক অনুৰোধ জনাম যে যি আঁচনি আছে পাৰিলে এই আঁচনি অলপ ইয়াত এই অনুষ্ঠানতো আঁচনি অলপ আগবঢ়াই এই অনুষ্ঠানটো সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব বুলি কৈ পুনৰবাৰ মই এই চুকাফা উদ্যানৰ বিষয়ববীয়াসকলৰ লগতে যিসকল ব্যক্তি মই আজি লগ পালোঁ বনভোজস্থলী সকলোলৈকে মোৰ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় অসম।